6 নম্বৰটো ABCD আয়তৰ দুডাল কৰ্ণই O বিন্দুত মিলিত হয় এটো এনেকুৱাই নহয় ABCD এটা কি আয়ত নহয় কৰ্ণৰ দুডাল কোন দুডাল এডাল আৰু এডাল খালি এটা কৈ আছে যে কি O বিন্দুত মিলিত হয় কৰ্ণৰ দুডাল ক'ত মিলিছি O বিন্দুত কোনটো হ'বৰে মাজৰটো কোনটো হ'বতে O টো এতে আহিব AC আৰু BD দৈৰ্ঘ্য দিয়া আছে আগতৰ দৰে AC ডালো দিয়া আছে তোমাক আৰু কোনডাল দিয়া আছে BD ডালো দিয়া আছে তো উলিয়াবা কি দিছি তোমাক x তো উলিয়াবা দিছি আগতৰ দৰে প্ৰথমতে তাহলে কি উলিয়াবা দিছি AO মানে এইখিনি উলিয়াবা দিছি আৰু কি উলিয়াবা দিছি BO আৰু BO মানে এইখিনি উলিয়াবা দিছি তাৰ মানে এডালৰ আধা উলিয়াবা দিছি আৰু এডালৰ কি উলিয়াবা দিছি কাৰণ আয়তৰ কৰ্ণবিলাক কি হয় যত মাজত কাটাকাটি হয় তাতে সমান সমানকে দুটা ভাগত ভাগ হৈ যায় হয় না আয়তৰ কৰ্ণডাল যত কাটাকাটি করব তাতে কি হয় সমান সমানকে দুটা ভাগত ভাগ হয় আগৰ দৰে কৰিম x তো উলাব পাৰিমে আগৰ দৰে AC ডাল আৰু BD ডাল কি সমান নহয় তারপর x তো লৈ যাব x তো উলাৰ পিছত AC ডাল মই গম নাপাম কিমান হয় তাৰে আধা কৰি দিলে AO খিনি নহব ঠিক তেনেকৈ BD ডাল উলাম BD ডাল আধা কৰি দিম আধা হৈ যাব বুঝছে চাবি প্ৰথমতে আগৰ দৰে কৰিম কি কৰিছিল আগৰ মই যেহেতু আয়তৰ কৰ্ণৰ দিশ কি হয় সমান এটাকে AC ইকুয়াল টু কি হ'ব BD AC মানে কিমান এবাৰ AC মানে 3x plus 1 equal to BD মানে 8x minus 24 তো x বিলাক এক সাইড কৰ এতে 3x তো ৰাখি দি 1 তো সাইড কৰ দি এফাল পৰা কোনটো আনিম মই 8x তো কি হৈ ফালে এলে -8x ইকুয়াল টু এফালে -24 আছে আৰু এফাল পৰা কোনটো যাব 1 তো এফালে গেলে কি হ'ব -1 তিনটা x আছে -8টা x আছে কেইটা x থাকবো 5টা x থাকবো কি ওর থাকবো মাইনাস ওর থাকবো বড়িয়া কি ওর থাকবো মাইনাস ওর 5টা x থাকবো আর এইফালে কিমান হবে -24 -1 কিমান হবে -25 একে একে চিন থাকলে হরে যোগ করবি বেলেগ বেলেগ চিন থাকলে বিয়োগ করবি এতই রুল বুঝছে ইয়াতে বেলেগ বেলেগ চিন আছিল সেই কারণে আমি মাইনাস কৰি দিছিলো ইয়াতে দুটাতে কি চিন আছে একে একে চিন আছে যোগ কৰি দিম মই 24 আৰু একে কিমান হ'ব খালি দুটাৰে আগত মাইনাস চিন আছে সেই কাৰণে চিনডাল কি হ'ব মাইনাস এ হ'ব তো মাইনাস কিমান হ'ব 20 মাইনাস মাইনাস কাটবা পারবো না মই বুঝছে 5 তো লৈ যাম কি হ'ব ইফালে এলে 5 এদি 25 কিমান বাৰ যাব 5 বার তো x মানে কিমান হল 5 এটাকে প্ৰথমতে AC তো লৈ লও AC মানে কিমান AC মানে কি আছিল 3x plus 1 আছিল তো 3 into x মানে কি 5 plus 1 equal to কিমান হ'ব 3 5 গুণ 15 যোগ তার মানে কিমান হ'ব তল লিখি দিওঁ দে বহুত দীঘল হৈ যাব প্লাস তো 15 একে কিমান হ'ব 16 এটাকে তোমাক লাগে কি এর পৰা তুমি লাগে এও হৈ লাগে তো এখানে আধা কৰি দিলি হল নহয় AC আধা নহয় এও খিনি AC মানে তুমি কম পালো 16 বুলি কেনে তো এও মানে কিমান হ'ব এও মানে কি হ'ব 6 16 আধা 6 হয় কিমান হয় কেমন হ'ব আধা পূরণ 16 কেমন হ'ব 2 দি 16 কেইবাৰ যায় 8 বার তো কেমন হ'ব 16 আধা 8 বুলি না জানা কেমন দিন কি লাগে নাতে আৰু এটা কৰিম আৰু এটা কৰিব আছে নহয় BO আকৌ BD ডাল উলাই ল'ব লাগিব আগে BD কিমান আছিল তো 8 into x মানে কি হ'ব 5 minus 24 তো 8 5 গুণ 40 minus 40 এর পৰা 24 মাইনাস কৰি দিয়া কিমান হ'ব 26 হয় না নহয় 16 এত কিমান হ'ব 16 এ হ'ব তো BO লাগে ন তো BO তো আধা কৰি দিয়া আধা পূরণ 16 কিমান হ'ব তো 8 এটা সেন্টিমিটার চাবি ABCD বর্গত এবার ABCD কি বুলি কৈছি এটা বর্গ চিনিবা নহয় বর্গ 4 গুণিয়া কোণ A তো কিমান দিয়া আছে 4x plus 30 ডিগ্ৰী হলে x ৰ মান উলিয়াবা দিছি এটা মোক এটা কথা কোৱা বর্গৰ কেইটা কোণ থাকে 4টা এটা কোণত কিমান ডিগ্ৰী কে থাকে 90 ডিগ্ৰী কে থাকে হয় না বর্গ কেনেকুৱা
চাৰিগুণীয়া আৰু চাৰিওডাল বাহু কি হয় ইয়াৰ সমান তেতিয়াহ'লে চাৰিওডাল কোণো কি হ'ব চাৰিওটা সমান তো এ বি চি ডি এটা কি এ বি চি ডি এটা বৰ্গ কোণ এটো কিমান দিয়া আছে এনে আমি জানা মতে 90 ডিগ্ৰী হয় তাতে কিন্তু কোৱাই আছে কোণ এটো কিমান কিমান বুলি কোৱা আছে কোণ এটো 4x প্লাস কিমান 13 30 মই দেখাই নাই কোনটো কোনটো এটো 4x প্লাস 30 ডিগ্ৰী মই কোৱা আছে যে কোণ এটো 4x প্লাস 30 ডিগ্ৰী কিন্তু আমি এটো আগৰ জানোৱে যে কোণটো কিমান হয় 90 ডিগ্ৰী হয় তাৰ মানে 90 ডিগ্ৰী হোৱা লাগিলে এখিনি ইয়াত প্ৰশ্নৰ কোৱা মতে এখিনি ইয়াত আমি জানা মতে কি 90 ডিগ্ৰী তাৰ মানে এখিনি আৰু এখিনি কি সমান নহয় এখিনি মানে 90 ডিগ্ৰী তাৰ মানে হয় না নহয় কাৰণ আমি জানোৱে যে এটো 90 ডিগ্ৰী হয় এটো আৰু যে কিনে দক যদি এটো বোলে 20 বুলিও কয় আমি ভাবিম যে 20 টো আৰু 90 টো সমান কি ভাবিম বুঝছা কাৰণ এটো আমি জানো 90 ডিগ্ৰী বুলি কেনে এটো যে কিনে দক প্ৰশ্নত হেতৰ লগত 90 টো কি বুজাল মানে সমান হ'ব বুজিছা তো এতক মোক ইনকে দিছি 4x + 30 ডিগ্ৰী বুলি কৈছি তো মই ভাবিম যে 4x + 30 ডিগ্ৰী তো 90 ৰ লগত কি হ'ব সমান হ'ব বেলে একো নাই x তো উলিয়াব দিছি যেটো বৰ্গৰ প্ৰতিটো কোণ কিমান ডিগ্ৰী হয় 90 ডিগ্ৰী প্ৰতিটো কোণ 90 ডিগ্ৰী এটাকে কোণ এটো কিমান ভৰ্তি হলি 90 ডিগ্ৰী হ'ব কিন্তু আমাক কোৱা মতে প্ৰশ্নত কোণ এ মানে কি বুলি কৈছি 4x + 30 তো এটোৰ তলদি মই কি লিখি দিম 4x + 30 ডিগ্ৰী ইকুয়াল টু কিমান 90 ডিগ্ৰী x তো লাগে এটা এটাকে সাইড কৰি থাক 4 তো পূৰণ হৈ আছে আৰু 30 তো কি হৈ আছে যোগ হৈ আছে তো কোনটো লৈ যাবি আগে 30 তো লৈ যাবি পূৰণ তো লাষ্টত আগতে যোগ বা বিয়োগ এইবিলাক থাকি লৈ যাব লাগে তো 30 তো কেলে কি থাকব 4x = 30 তো এফালে লিখি হ'ব মাইনাস তো 4x = 90 পৰা 30 মাইনাস কৰি দিলে কেমন হ'ব কিমান হ'ব 60 এবাৰ কোনটো লৈ যাম 4 তো থাকিল x 4 তো পূৰণ হৈছে এফালে লিখি হ'ব হৰণ কৰিলে কিমান হ'ব এয়া ৰখি যা বেয়া লাগে 4 × 4 2 ৰল 20 হল 4 5 গুণ ডিগ্ৰী দি বনা লাগে তাৰ মানে x মানে কিমান হল 15 क्या ये था মই কি স্কুলৰ স্কুলত পঢ়ো মোক দেখা তেনেকুৱা লাগে নেকি স্কুল পঢ়াৰ দৰে আসি না চাৰ্ট এটা আৰু লংপেণ্ট এটা পিন্ধি কেনে নলেজ স্কুলত শুই যাম ময়ো যদি ভাবে সেনেকৈ মইতো ভালে পাওঁ স্কুল পঢ়বা এতিয়ানো যাবৰ ইচ্ছা যায় স্কুলত কাম নাই ডাঙৰ হৈ কেনে স্কুলত পঢ়া জীৱনৰ দৰে নাই জীৱন গম পাইছা নাই মোক যদি দেয় কোনটো এবার 8 তো চাও এ বি সি ডি আয়তৰ এ বি ডাল দিয়া আছে কিমান 2x + 5 BC ডাল দিয়া আছে কিমান 20 আৰু AD ডাল দিয়া আছে কিমান 3x + 5 হলে আয়তৰ চাৰিটা বাহুৰ যোগফল নিৰ্ণয় কৰা মানে চাৰিটা বাহু কি কৰবা দিছি তোমাক যোগ কৰবা দিছি যোগ কৰি কেনে কিমান হ'ব তো উঠছি হ'ব আয়ত এটা আছে নামটো কি আয়তৰ নামটো কি আয়তৰ A B C D ইয়াৰে কি দিয়া আছে তোমাক এ বি দিয়া আছে এ বি ডাল কিমান দিয়া আছে 2x + 5 আৰু কোনডাল দিয়া আছে কিমান 20 আৰু কি দিয়া আছে AD কিমান 3x + এডাল দিয়া নাই হয় না এতিয়া সিম্পল কথা আয়তৰ বাহুবিলাক কি হয় বিপৰীত বাহুবিলাক কি হয় সমান হয় এডাল যিমান হ'ব এডালো কিমানে হ'ব এডাল যিমান হ'ব এডালো এটা এক্সুৱেল কে কোনডালৰ মান জানা তুমি একদম এক্সুৱেল মান কোনটোৰ জানা কোনডাল বাহুৰ মান জানা তুমি ইয়াৰে যিটোৰ চলক নাই চলক মানে এবিসিডি খনৰ আখৰ নাই কোনডাল জানা তুমি
বিচিডাল জানা বিচিডাল কিমান বুলি ক'ব পাৰা তুমি 20 কিন্তু যদি এডাল ইনকে কোৱা নহ'ব বুজিছা মই যদি তোমাক সুধো এডাল কিমান ইমানখিনি এখিনি হাতৰ দিশটো কিমান তুমি যদি কওঁ যে 2x + 5 নহ'ব কামত নাহিব কাৰণ এটা কি যোগ হৈ আছে এটা x আছে x টোৰ মান নাজানো নহয় আমি তুমি কি বুজি পাম এডাল যদি তুমি কওঁ যে 2x সেন্টিমিটাৰ এডাল মই গম পাম নেকি কিবা নাপাম কিন্তু যদি তুমি 20 বুলি কওঁ এডাল কিমান বুলি যদি তুমি 20 মিটাৰ বুলি কওঁ বা 20 সেন্টিমিটাৰ বুলি কওঁ বুজি পাম না নাপাম যে এডাল কিমান 20 সেন্টিমিটাৰ কিন্তু এডালটো মই নাজানো না এডাল তুমি যদি কওঁ মোক 2x + 5 সেন্টিমিটাৰ বুজি নাপাম মই কাৰণ x টো গম নাপাওঁ না মই x টো কি হয় না একদম ভালকে মই কোনডাল জানো তাৰ মানে এই চাৰিডাল বাহুৰ বিচিডাল মই জানো কিমান হয় 20 বিচিডাল কিমান 20 এটা বিচিডাল জানাৰ লগে লগে মই এডাল আৰু গমে পাই গেলো কোনডাল গম পাইছো এই ডিডাল গম পাইছো মই কাৰণ আয়তৰ বিপৰীত বাহু কি হয় সদায় সমান হয় তো এডাল যদি 20 হয় এডাল কিমান হ'ব 20 হ'ব কিন্তু আমাক প্ৰশ্নত কোৱা আছে কি 3x + 5 বুলি কেনে কোৱা আছে এডাল তাৰ মানে 20 তো আৰু 3x + 5 তো দুটা কি সমান বুজি পাইছা এডাল যদি 20 হয় এডাল কিমান হ'ব লাগিব 20 প্ৰশ্নত কোৱা মতে আমাক এডাল 3x + 5 বুলি কৈছি মানে আমি কি ভাবিম 3x + 5 তো আৰু 20 তো কি সমান তারপরে কি মান তোলে যাব x এর মানটো তোমার মেইন লক্ষ্য হল x এর মানটো উলিওয়া x তো কোর পরে ওলাব তুমি অলপমান মাথা লাগে কেনে চাবা লাগব এতিয়া এই দুডাল ললি তো x এর মান নাপাবি না তুমি এই দুডাল ললি পাবি নেকি এডাল তুমি নাজানো একোই নাজানো এডাল তো একোই গম নাপাওঁ এডালো গম নাপাওঁ কিন্তু মই এই দুডালৰ এডাল গম পাওঁ তো এডাল যদি 20 হয় এডাল তার মানে 20 হ'ব তার মানে 3x + 5 মানে 20 হ'ব তারপরে x এর মান তোলে যাব বুঝিছা তো প্ৰথম কথা হল যেটো চলক আছে এই বিজলিখনৰ আখৰ x y z যি থাকে হেটো উলিয়াব চেষ্টা কৰিব লাগিব হেটো যদি উলিয়াব পাছা বাকি চবলে যাব আর x তো গম পালে এটো গম নাপাম মই এডাল কেমন হয় তো গম নাপাম এডাল গম পালে তো এডালো গম পালো নহয় তো লাষ্টত চাৰিডাল কি কৰি দিম মই যোগ কৰি দিম বুঝছি তো কি কৰিম মই এডাল আৰু এডাল সমান কৰি কেনে কি হৰ মানটো উলিয়াম x এর মানটো উলিয়াম চাবা যেহেতু আয়তৰ বিপৰীত বাহু সমান এটাকে BC ডালৰ কোনডাল সমান হ'ব BC কলো কি হ'ব AD BC মানে কিমান 20 AD মানে কিমান x তো লাগে মোক হয় না তো সেইফালত আছে এবাৰ x তো সেইফালৰ পৰা এটা টাকা ইফালে আনিবা আগতে এইফালৰ পৰা নিছিলো এবাৰ সেইফালৰ পৰা লৈ কি কথা আছে হ'ব কোনটো লইম আগতে 5 তো কি হৈছে ইয়াতে এইফালে আহিলে এইফালে কি থাকিব 20 পৰা 5 গলে 15 এইফালে কি থাকিব কোনটো আহিব কি আহিব কি হ'ব এইফালে আহিলে আৰু এইফালে কি থাকিল 3 দি 15 কেইবাৰ যায় 5 বাৰ তো 5 = কি হল x তার মানে x মানে কি হল 5 তো x তো যদি মই গম পাওঁ এই বিডালো গম পাম সব লাগ এটাকে এই বিডাল কিমান হ'ব এই বিডাল কি আছিল তো 2 পূরণ x মানে তো গমে পালো মই 5 যোগ 5 2 5 গুণ 10 তো হইবাছে তো এই বিডাল গম পালো 15 তাৰপিছত ডিজিটাল তো মই জানোৱে সি ডিজিটাল কিমান হ'ব দিয়া হলি কাৰণ দুডাল সমান নহয় সি ডিজিটাল কিমান হ'ব 15 হ'ব তাৰপিছত এ ডিজিটাল কিমান হ'ব 20 এ ডিজিটাল কিমান হ'ব 20 আৰু লাগে কি দিয়া হলি তোমাক ডিজিটাল তো জানাই হয় না এই বিডাল গম পালো 15 সি ডিজিটাল কিমান লিখছো মই এতে ব্ৰেকেটত লিখি দিবি খালি কি হৰ কাৰণে সমান কাৰণ এই বিডাল আৰু সি ডিজিটাল সমান নহয় AB = কি হ'ব CD সেই কাৰণে CD ডাল কিমান হৈছে 15 হৈছে আৰু AD ডাল 20 কিয় হৈছে কাৰণ AD ৰ লগত কোনডাল সমান BC ডাল সমান এটাকে চাৰিটা বাহুৰ কি লৈ পাৰিছিল তোমাক চাৰিটা বাহুৰ যোগফল ইকুৱেল টু কি হ'ব AB + BC + CD প্লাস AD AB মানে কিমান AB মানে কি হ'ব 20 15 BC মানে CD মানে আৰু AD মানে
তো যোগ করে দিই 15 15 30 20 20 40 30 40 কেমন হবো লেখা লেখা